Hello friends, welcome to Competitive Minds Ohom. এটা ডাঙৰ কনফিউজন কোভেক্সিন নে কোভিশিল্ড বহুতেই সুধি আছিলে আমাক আৰু চেষ্টা কৰিম এই কনফিউজনটো ক্লিয়াৰ কৰিবলৈ প্ৰথমতে কৈ লওঁ ভাৰতত বৰ্তমান দুটা ভেকচিনেই দি থকা হৈছে কোভেক্সিন আৰু কোভিশিল্ড আৰু বহুতো কথা চলি আছে যে স্পুটনিক 5 আহিব ৰাছিয়াৰ পৰা ফাইজাৰ আহিব ইউএছএৰ পৰা কিন্তু এইবোৰ দেৰি আছে অতি কমেও 2-3 মাহ হয়তো লাগি যাব পাৰে এইবোৰ আহোতে গতিকে আমি জানি লওঁ কোভেক্সিন আৰু কোভিশিল্ডৰনো কোনটো ভাল বা কোনটো আমি পালে ল'ব লাগে আসলতে প্ৰথমতে কৈ লওঁ ভেকচিনটোৱে কেনেদৰেনো কাম কৰে যেনেকৈ চৰ্দি জ্বৰ হলে আমাৰ বডিটোৱে নিজেই ৰিকভাৰ কৰিব পাৰে নিজেই ঠিক কৰি ল'ব পাৰে ঠিক তেনেদৰে কোভিড-19ৰ ভাইৰাছটোৰ লগতো আমাৰ বডিটোক চিনাকি কৰাই দিয়াটোই হ'ল ভেকচিনৰ কাম যাতে কোভিড-19ৰ ভাইৰাছটো যদি আমাৰ বডিত সোমায় তেতিয়াহলে কেনেকৈ তাৰ লগত যুঁজ কৰিব আমাৰ বডিটোৱে সেইটো জানিবৰ কাৰণে এটা ইনএক্টিভ কৰোনা ভাইৰাছ আমাৰ বডিটোত ভৰাই দিয়া হয় ভেকচিনৰ জৰিয়তে অৰ্থাৎ ক'ব পাৰি যে ভেকচিনটো কোনো ধৰণৰ মেডিচিন নহয় ই এটা ইনএক্টিভ কৰোনা ভাইৰাছ যিটোৱে নেকি বডিটোক এটা ট্ৰেইনিং দিয়ে ভৱিষ্যতে কৰোনা ভাইৰাছৰ লগত যুঁজিবলৈ এটা বডিটোক ট্ৰেইন কৰা হয় ইয়াৰ জৰিয়তে এতিয়া প্ৰথমতে যিবোৰ প্ৰশ্ন আমি সন্মুখীন হৈছিলোঁ তাৰ প্ৰথম প্ৰশ্নটো হ'ল কোনটো বেছি ভাল বা কোনটো ল'ম তাৰ উত্তৰটো হ'ল সিধা কথাত ক'বলৈ হ'লে যিটো এভেইলেবল আছে সেইটোৱে লওক মানে যিটো আপুনি পাইছে ওচৰত সেইটোৱে ল'ব লাগে আমি ভাল বেয়া ইয়াত বাছিব নালাগে কাৰণ কোভেক্সিন আৰু কোভিশিল্ডৰ যিটো ইফেক্টিভনেছ আমি পাইছোঁ দুইটাৰে প্ৰায় একেই ইয়াতে কোনো ভাল বেয়া বুলিবলৈ আসলতে নাই আপোনাৰ ওচৰ স্বাস্থ্য কেন্দ্ৰত যিটো এভেইলেবল আপুনি সেইটোৱে ল'ব পাৰে নিশ্চিন্ত মনেৰে তাৰ পিছত এটা ডাঙৰ প্ৰশ্ন যেহেতু ইণ্ডিয়াৰ পপুলেশ্যনটো বহুত বেছি আমি সকলোৱে জানো গতিকে কি হ'ব যদি ফাৰ্ষ্ট ড'জ লৈ সেকেন্ড ড'জ ইমান স্কাৰচিটি গতিকে সেকেন্ড ড'জ যদি আমি নাপাওঁই বা বহুত যদি দেৰি হৈ যায় এতিয়া ইয়াৰ উত্তৰটো এনে ধৰণৰ যে দুটা ভেকচিন কোভেক্সিন আৰু কোভিশিল্ড কোভেক্সিনত দুইটা ড'জৰ মাজত 28 দিন মানে 4 সপ্তাহৰ পৰা 6 সপ্তাহ সময় দিব পাৰে গতিকে কোভেক্সিন ল'লে এনেকুৱা কোনো কথা নাই যে 4 সপ্তাহৰ পিছত ল'বই লাগিব আপুনি 4 পৰা 6 সপ্তাহৰ ভিতৰত ল'লেই হ'ল আৰু কোভেক্সিনে এনেদৰে কাম কৰে যে আপুনি লোৱাৰ 6 সপ্তাহৰ পিছত আপোনাৰ যিটো ইমিউনাইজেশ্যন বুলি কয় ইমিউনাইজেশ্যনটো সম্পূৰ্ণ হয় আৰু তেতিয়াৰ পৰা এই কোভেক্সিনে কাম কৰা আৰম্ভ কৰে কোভেক্সিনটো হৈছে 100% মেড ইন ইণ্ডিয়া তাৰ মানে ইয়াৰ অৰ্থ এইটোৱেই যে ৰিচাৰ্চৰ পৰা আদি কৰি গোটেই কামখিনি কোভেক্সিনৰ ইণ্ডিয়াত হৈছে কিন্তু কোভিশিল্ডৰ আসলতে কনচেপ্টটো আগতেই হৈছে অক্সফৰ্ডতো হৈছে ইয়াৰ ৰিচাৰ্চ আৰু বনোৱাটো কিন্তু সম্পূৰ্ণ ইণ্ডিয়াতে হয় 70% প্ৰটেকশ্যন দিয়ে ফাৰ্ষ্ট ড'জ ল'লে কোভিশিল্ডৰ গতিকে ফাৰ্ষ্ট ড'জতো যথেষ্টখিনি প্ৰটেকশ্যন পোৱা যায় যদিও সেকেন্ড ড'জ লোৱাটো অতিকৈ আৱশ্যকীয় আৰু কোভিশিল্ডত সময়টো অলপ বেছি হ'লে ভাল হয় কোভিশিল্ডত 6 পৰা 8 সপ্তাহৰ ভিতৰত আমি সেকেন্ড ড'জটো ল'ব পাৰোঁ কোভিশিল্ডত মনত ৰাখিব গেপটো মাজত অলপ বেছি হোৱাটো দৰকাৰ তেতিয়া আমাৰ ইমিউনিটিটো বেছি ষ্ট্ৰং হয় নেক্সট প্ৰশ্নটো এনে আছিলে কি কৰিব যাৰ হাই প্ৰেছাৰ ডায়াবেটিছ বা এस्थামা ইত্যাদি প্ৰব্লেম আছে ইয়াৰ উত্তৰটো হ'ল নিশ্চয় ল'ব লাগে তেওঁলোকেও যদিহে ফাৰ্ষ্ট ড'জৰ পিছত একো ডাঙৰ ৰিয়েকশ্যন হোৱা নাই তেতিয়াহ'লে তেওঁলোকেও ল'ব লাগে এনেকুৱা কোনো আমাক মেডিকেল সায়েন্সে কোৱা নাই যে এনেকুৱা হাই প্ৰেছাৰ বা ডায়াবেটিছ বা এস্থা থকা ৰোগীয়ে ল'ব নোৱাৰে বুলি গতিকে তেওঁলোকেও ল'ব পাৰে ভেকচিন ল'লেও আকৌ হ'ব নেকি কোভিড যিটো নেকি এটা ডাঙৰ প্ৰশ্ন এইটো সময় আৰু শুদ্ধ উত্তৰটো দিব গ'লে সেইটো হ'ব আনসাৰটো হ'ল হ'ব পাৰে কিন্তু তাতে দুটা কথা আছে প্ৰথম কথাটো হ'ল খুবেই কম এই নাম্বাৰ 0.02% মাত্ৰ গতিকে এইটো ভয় নাখাব যে ভেকচিন ল'লে আকৌ কোভিড হ'ব পাৰে কিন্তু ইয়াৰ সংখ্যা অতিকৈ তাকৰ 0.02% আৰু সেকেন্ড পইণ্টটো হ'ল সংকটমুক্ত সিম্পটমবোৰ খুবেই কম মাইল্ড হ'ব সিম্পটমবোৰ ঘৰতেই ভাল হ'ব আপোনাৰ বেমাৰ হয়তো আৰু কোভেক্সিনেটো এনেকুৱা দাবী কৰিছে যে ৰিচাৰ্চে কৈছে যে কোভেক্সিন ল'লে মৃত্যুৰ যিটো চান্স থাকে সেইটো একেবাৰে কমি যায় আৰু ইয়াৰ অৰ্থ এইটো নহয় যে কোভিশিল্ডটো বেয়া দুইটাই একেই হয় অৰ্থাৎ আপোনাৰ যদি কোভেক্সিন বা কোভিশিল্ড ল'লে
বেমাৰটো হয়ও কোভিড, কিন্তু এইটো আপোনাৰ খুব সোনকালেই খুব কম কষ্টতেই ভাল হৈ যাব। গতিকে যিটো পাইছে আপোনালোকে সেইটোৱে গ্ৰহণ কৰক। এইখিনি আছিল আমাৰ ইনফৰমেশ্যনখিনি। নেক্সট ভিডিঅ' আকৌ আনিম আমি, যিটো বৰ্তমান নিউজত ওলাই আছে যে কিছুমানৰ চকু উলিয়াব লগা হৈছে অপাৰেশ্যন কৰি, যিটো নেকি কৰোণা ভাইৰাছৰ এটা বৰ বেয়া প্ৰভাৱ। সেইটোৰ ওপৰত আমি ইন ডিটেইল ভিডিঅ' এটা নেক্সট ভিডিঅ'টোত আনিম। গতিকে ফ্ৰেণ্ডছ, ভালে থাকক, পঢ়ি থাকক, চাই থাকক কম্পিটিটিভ মাইণ্ডছ অসম। চাইনিং অফ।